জেগাত বিভিন্ন বেলেগ বেলেগ কৰি বনায়। কিছুমান জেগাত অকলে এই ঘৰবোৰ নবনোৱাকৈ মানে এনেই নৰা বা মাটি চুচি সীমা বান্ধি দিয়া হয়। তেনেকৈও কিছুমান জেগাত কয়। আমাৰ ইয়াত নহয়, আমাৰ ইয়াত মানে এটা এটা ঘৰ লাগিবই। প্ৰত্যেকখন খোলাতে মানে এটা এটা ঘৰ লাগিব। আৰু এনেকৈ বনোৱা আছে আমাৰ খানা খোৱা মানে এইটো ভাতি যোৱা ঘৰ কেইখন খোলা বনোৱা আছে। এখন লাহেকৈ আমাৰ মানে দেউতাৰ দহা ভোজৰ সকাম নিচেই কাষ চাপি আহিছে আৰু কাষ চপাৰ মাজতে মানে এদিকে আমাৰ কামবোৰ লাহে লাহে হৈ আছে। তো কামবোৰ কেনেকুৱা কি হৈছে নো এইবোৰ দেখাই দিছোঁ। এইপিনে পথাৰখনত চাওক পথাৰখনত এইদিকে এইপিনে দেখিছে নৰাবোৰ লাহেকৈ চফা কৰা হৈ গৈছে। এইপিনে নৰা আছে অলপ অলপ, এইবোৰ চাওক নৰাবোৰ আছেই, দেখিছে এইবোৰ নৰা আছে চাওক। এইবোৰ চফা কৰা হৈ গ'ল। যিহেতু মানে এইবোৰ লাগিব, যিহেতু জেগা বহুত লাগে আমাৰ, যিহেতু মানে আমাৰ মটক সম্প্ৰদায়ত মানে দহা ভোজ কৰিবলৈ জেগা বহুত লাগে। সেই গতিকে মানে বহুতখিনি জেগা লাগিব। এইখিনি গোটেইখিনি যিমান পথাৰ আছে ন এইখিনি গোটেইখিনি লাগিব। এইখিনি প্ৰায় মানে গোটেইখিনি চফা কৰিব লাগিব, মানে চফা কৰাব লাগিব। গতিকে এইপিনে দেখাই দিছোঁ এডৰাও লাগিব। এইপিনে এডৰা চফা কৰা হোৱা নাই, পূৰা নৰাই ভৰ্তি হৈ আছে আৰু এইবোৰ নৰাই আছে দেখিছে। এইখিনি লাহেকৈ এইবোৰ চফা কৰা হৈ গ'ল। মানে নৰাবোৰ নিব আছে আৰু নৰাবোৰ উঘলা মেঘলা হৈ গ'ল আৰু সেই জেগাও চফা কৰা হৈ গ'ল। এইপিনে লাগিব, এইপিনে এইকেইডৰাও লাগিব। এইখিনি গোটেই মানে ইয়াতো গোটেইখিনিয়ে লাগিব বুলি ক'লেও বেয়া নহয়। গতিকে গোটেইখিনিয়ে লাগিব, এইখিনি চফা কৰিব লাগিব। আৰু এইপিনে এডোখৰ এইটো অলপ আগতে সেই খুঁটা পুতিবৰ কাৰণে এখন ৰভাখন দিয়া, এই খুঁটাখিনি উঘলা নাই। এইখিনি উঘালি পিনে ইয়াতো কিবাকিবি ৰভা বনাব লাগিব। ইয়াত এইবোৰত দেখিছে, এইবোৰ চব চফা কৰি দিব লাগিব। এতিয়া হাও হোৱাটো লাগিব, সেইদিকে জাতিলাও চাঙৰ সেইদিকে তাতো লাগিব। মানে আমাৰ মানে বহুতখিনি জেগা লাগে। বেলেগ সম্প্ৰদায়ত অলপ কম জেগা হ'লেও হৈ যায়, আমাৰ বহুত জেগা লাগে। লাহে লাহে কাম হৈ আছে, আপোনালোকক দেখাই থাকিম যিমান পাৰোঁ। যেনেকৈ কাম হয় আৰু তেনেকৈ দেখাই থাকিম বাৰু। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ মানে দেউতাৰ দহা ভোজৰ সকামৰ মানে ৰভাখন বনাবহি ৰাইজে। আৰু আমাৰনো দহা ভোজৰ ৰভাবোৰ কেনেকৈ আৰু ৰভা খোলা কেনেকৈ বনায় আপোনালোকক সকলো দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে, মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনে বলক আজি মানে আমাৰ খোলা বনোৱাৰ ভিডিঅ'টোৱে আৰম্ভ কৰোঁ। এইফালে আমাৰ বনাব কি আপোনালোকৰ জেগাটো দেখাই দিছোঁ। এইপিনে আমাৰ ডাঙৰ ৰভাখন বনাব। এইটো আমাৰ খুঁটাটো লাই খুঁটাটো আছে আৰু এইপিনে জেগাটো এইখিনিতে বনাব এইফালে। আৰু এইপিনে আমাৰ বাঁহ চাহ কাটি থোৱাই হৈছে, এইবোৰ বাঁহবোৰ কটা আছে এইবোৰ। আৰু এইপিনে আমাৰ ইয়াত খোলাবোৰ বনাব এইফালে খোলাবোৰ বনাব। এইটো সাপৰ মুঠ চাওক কিমান দীঘল। এইটো চাওক সাপৰ মুঠ, বহুত ডাঙৰ সাপৰ মুঠ এটা সলাই থ'ব দেই। এইটো দেখিছে, সাপৰ মুঠ কিমান ডাঙৰ সাপ আছিলে এইটো, দেখিছে এইটো সাপৰ মুঠ। আৰু এইপিনে আমাৰ এইবোৰ বাঁহবোৰ কটা হৈছে, বাঁহবোৰ। এইপিনে আমাৰ ৰভা বনাবৰ কাৰণে এইবোৰ জেগাবোৰ, এই জেগাখিনি মানে অলপ আগতীয়াকৈ আমি নৰাবোৰ চুচি মেলি ৰাখি থৈছোঁ। আৰু আজি আহি বনাবহি আৰু বনোৱা দেখাই থাকিম বাৰু আপোনালোকক, কিন্তু দেখাম। এইপিনে লাগিব, এইখিনি জেগা লাগিবই। এইপিনে এইপিনে হাৰিয়ালৈকে লাগিব আমাৰ জেগা লাগিবই। আহকচোন তেতিয়াহ'লে ল'ৰাবোৰ আহি লওক, আপোনালোকক দেখাই থাকিম। এইফালে আমাৰ ল'ৰা ৰাইজসকল আহি গ'ল, আপোনালোকক দেখাই দিছোঁ। কামে কামে সকলো লাগি আছে। এইফালে আজি এতিয়া কামত লাগি আছে আৰু কামত লাগি থকা মানুহখিনি দেখাই দিছোঁ। এইফালে পালি এইটোৰ পৰা এইডোখৰ আৰু কিমান লাগিব, 5-6 ফুটমান লাগিব কিজানি। এইফালে আমাৰ গৰখীয়া ৰাইজসকল লাগি আছে কামে কামে। এইপিনে দেখাই দিছোঁ চক এইফালে। কাম কৰি আছে।
লাহে চাওঁতে মানে আমাৰ সকামো পাই গৈছে আৰু সকামৰ খোলাবোৰ লাগি সকামৰ কামবোৰ লাগি মানে হৈছেগৈ আৰু অলপকৈ দেখাই দিছোঁ। এইপিনে আমাৰ ৰভাখন হৈ গ'ল মোটামুটি। এইপিনে দেখাই দিছোঁ চাওক, এইপিনে চাওক এখন ৰভাখন দেখিছে, এইখন ৰভাখন হৈ গ'ল। আৰু ৰভাখনৰ মাজতে আমাৰ আপোনালোকৰ লাগে না নাজানো, আমাৰ এইপিনে এইটোহে হ'ল উধান বুলি কয়, ঢাকি থৈছোঁ। এইপিনে দেখিছে চাওক, এইপিনে দেখাই দিছোঁ, এইটো উধান বুলি কয়। এইটো ভাত বনাবলৈ কাৰণে এইটো মাটিৰ উধান বনাই থৈছে, এইটো দেখিছে বোলে উধান। এইবোৰ উধান এইবোৰ সৰু আছে ডাঙৰ আছে। এখন ঘাই খোলাৰ কাৰণে ডাঙৰ লাগে, সেইটো কাৰণে ডাঙৰ আৰু এইকেইটা সৰু বনাই থৈছে। এইবোৰ মাটিও মানে এইবোৰ কাটি পিনে ধুনীয়াকৈ বনোৱা হয়। এইটো উধানটোত মানে ধুনীয়াকৈ ভালকৈ মানে মাটি পথাৰৰ আলিটোত কাটি পিনে বনোৱা হয়। মানে দেখা দিছোঁ এইপিনে বহুতকেইটা লাগে, যিমান খোলা থাকে মানে প্ৰত্যেক খোলাতে 2টাকৈ চৌকা বহালোঁ, 3টাকৈ লাগে। সেইটো কাৰণে মানে উধানবোৰ এইপিনে কটা হৈ গৈছে। আৰু এইপিনে খোলাখনটোত এইপিনে এখন ৰভাখন দেখালোৱেই, আৰু বাকী এদিকে ৰভা বাহিৰে আৰু আমাৰ খোলাবোৰ দেখাই দিমগৈ। এইখিনি ঢাকি দিছোঁ, এইখিনি ঢাকি থওঁ মানে নহ'লে ৰ'দত মানে ফাটি যাব যে, সেইটো কাৰণে দেখাই দিছোঁ। এইপিনে দেখাই দিছোঁ, কি বুলি কয়, আমাৰ খোলাখিনিও দেখাই দিছোঁগৈ। হেৰিয়ৰ খোলাবোৰ এইবোৰ পথাৰবোৰ ধুনীয়াকৈ সমান কৰি ৰাখিব লাগিব। চাওক এনে পথাৰবোৰ দেখিছে, এইবোৰ সমান কৰি দিয়া হ'ল, লাহেকৈ পানী দি দিলে হৈ যাব। এখন ঘাই খোলা কওঁ আমাৰ টিং চিং লগাবলৈ আছে। আৰু এখন দেখিছে বাঁহ লগাই দিয়া বুলি এখন ঘাই খোলা আমাৰ। আৰু এইবোৰ আলহী খোলাবোৰ এনেকৈ বনোৱা হয়, চব দেখাই দিছোঁ। মানে আলহী খোলাবোৰ বনোৱা হৈ গ'ল। খোলাবোৰ ওপৰত আৰু কলপাত দিম, আৰু কলপাত দিলে কাম ক্লিয়াৰ হৈ যাব। এখন আলহী খোলা। তাৰপিছত এইপিনে এদিকে আছে, এদিকে আলহী খোলা। এইবোৰ দেখিছে, এইবোৰ আলহী খোলা। এইবোৰ আলহী খোলাবোৰ, এইবোৰ আলহী খোলা দেখিছে, আলহী খোলা সৰুকৈ বনোৱা হৈছে, অলপ সৰু চাইজৰ বনোৱা হয়। বিভিন্ন জেগাত বিভিন্ন বেলেগকৈ বনায়। কিছুমান জেগাত অকলে এই ঘৰবোৰ নবনোৱাকৈ মানে এনেই নৰা বা মাটি চুচি সীমা বান্ধি দিয়া হয়, তেনেকৈও কিছুমান জেগাত কয়। আমাৰ ইয়াত নহয়, আমাৰ ইয়াত মানে এটা ঘৰ লাগিবই, প্ৰত্যেকখন খোলাতে মানে এটা ঘৰ লাগিব। আৰু এনেকৈ বনোৱা হৈছে আমাৰ খানা খোৱা মানে এইটো ভাতি যোৱা ঘৰ কেইখন খোলা বনোৱা আছে। এখন ঘাই খোলা, এখন ডেকালা খোলা, এখন বাকী আলহী 6খন, টোটেল 8খন খোলা বনোৱা হৈছে। এইপিনে দেখাই দিছোঁ 8খন কোনখন আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। এইপিনে ঘাই খোলাখন আপুনি দেখিছে, এখন ঘাই খোলাখন আছিলে, সেইখন ঘাই খোলা এখন গ'ল, এখন আলহী খোলা 2খন গ'ল, সেইখন আলহী খোলা 3খন গ'ল, এখন 4খন, এখন ধৰি 5খন আলহী খোলা এখন ধৰি দেখিছে। আৰু 5খন এদিকে আছে, আৰু বাকী এদিকে গৈ আহিম দিয়া, এদিকে গৈ আছোঁ আৰু দেখামগৈ। তাৰপিছত দেখাই দিছোঁ আপোনালোকক। এইপিনেও আছে আমাৰ এদিকে পথাৰখিনি মানে যেনেকৈ আছে তেনেকৈ হেৰি কৰিছোঁ। এদিকে আছে আৰু এখন আলহী খোলা, এখন ধৰি তোমাৰ 6খন, আৰু এইখন অকণমান সম্পূৰ্ণ নাই হোৱা, ক্লিয়াৰ নাই হোৱা, এইখনৰ ওপৰখিনি দিব আছে। মানে এখন 6খন হৈ 7খন, আৰু এইখন আমাৰ ডাঙৰ মানে ডেকালা খোলাখন, তাতো ডাঙৰ লাগে, সেইকাৰণে অকণমান ডাঙৰকৈ বনোৱা হৈছে। এইখনো দেখাই দিছোঁগৈ। গৈ আছোঁ তালৈ গৈ আছোঁ আৰু দেখাই দিছোঁ। গৈ পিনে এখন অকণমান এইটো ডেকালা, যিহেতু মানে সকলোৱে মানুহ বহুতখিনি হয়, সেইকাৰণে ডেকালা খোলাখন অকণমান এইপিনে ডাঙৰকৈ দিয়া হৈছে, আৰু ঘাই খোলাখন ডাঙৰ থাকেই। গতিকে এইপিনে এইখন দেখাই দিছোঁ, এইখন ডেকালা খোলা আমাৰ ডেকাৰ কাৰণে এখন ডাঙৰকৈ খোলাখন বনোৱা হৈছে। আৰু ৰ'বা এইপিনে দেখিছে পথাৰখন, এডৰা পথাৰ অকল গোটেই ডৰা এইপিনে দেখাই দিছোঁ চব। এইপিনে এডৰা পথাৰ গোটেই ডৰা ডেকালা খোলাৰ কাৰণে দি দিয়া হৈছে। এইপিনে ডেকালা খোলাৰ কাৰণে মানে গোটেই এডৰা মাটি ডেকালা খোলাৰ কাৰণে দিয়া হৈছে, ডেকালা খোলাৰ কাৰণে দি দিছোঁ। আৰু বাকী সেইখিনি দেখালোৱে। আৰু এইপিনে এইখিনি খুঁটা কাটি থোৱা আছে, এই খুঁটাখিনি লাগিব আমাৰ পান খাবৰ কাৰণে এখন খোলা বনাব লাগিব। আৰু জলপান খোলাও বেলেগ, গতিকে জলপানৰ কাৰণে এখন বনাব লাগিব। আৰু এইপিনে এটা আমাৰ বস্তু বাহানিবোৰ থ'বৰ কাৰণে এটা গুদাম লাগে, সেই গুদামটো দেখাই দিছোঁ আপোনালোকক। ইয়াত গুদামটো এইডোখৰত বনিব, ইয়াত
এইডোখৰ জেগাই খুঁটাকেইটা পুতি থোৱা আছে এইকেইটা জেগা দেখিছে ইয়াত গুদামটো বনাব লাগিব আৰু মানে এই মাজতে জলপান খাবলৈ কাৰণে বনাই দিয়া হ'ব আকৌ যেতিয়া ভাত খোৱা হ'ব ভাত খোৱা টাইমতে মানে খুঁটাখিনি উঘালি আৰু ভাত খোৱা জেগাটো খালী কৰি দিব লাগিব এইডোখৰ গতিকে এইখিনি জেগাখিনি দেখাই দিলোঁ আমাৰ মানে সকামৰ খোলা চোলাবোৰ কেনেকৈ বনালে কি দেখালোঁ আপোনালোকক আৰু পিছৰ মুহূৰ্তত সকাম যেতিয়া হ'ব আৰু এটা ভিডিঅ' বনাম আপোনালোকক দেখাম বাৰু বস্তু দেখাবলৈ আছে আমাৰ দেউতাক মানে সময় জেগাডোখৰত অকণমান এইডোখৰতো জীয়া ভেটিবলৈ আছে এইখিনি কাম এইখিনিও দেখাই দিছোঁ এইডোখৰত তুলসীজোপা ৰুই দিলোঁ যিহেতু এইজোপা তুলসী দেখিছে ডাঙৰ হৈ গ'ল এইডোখৰ অকণমান ত্ৰিভুজ এটা বনাই পিনে মানে জেগাডোখৰ ৰাখিছোঁ এইডোখৰ বেৰি দিম বুলি ভাবিছোঁ গতিকে এইপিনে এইখিনি অলপ চফা কৰা হৈছে আৰু আছে আৰু যিহেতু আজি হৈ গ'ল মঙলবাৰ দেওবাৰে সকাম আছে আমাৰ খোলাখন চব আমাৰ এখন ৰভাখন মানে এনেকুৱা এখন ৰভা লাগিবই গান বান গাবলৈ কাৰণে এনেকুৱা ৰভা এখন লাগিবই আমাৰ গান বান যিহেতু মানে মতা নাম মানুহ মানুহ হ'লে গান বান গাব লগা হয় মাইকী মানুহ হ'লে গাব নালাগে গতিকে সেইকাৰণে এখন ৰভাখন লাগিবই এনেকুৱা ৰভাখন লাগিব বাকীটো দেখালোৱে যিমানখিনি খোলা বনালোঁ আমাৰ 8খন খোলা দিয়ে বনোৱা হৈছে যিহেতু মানে অকলে দিয়া হৈছে সকামখন সেইকাৰণে বেছি নাই যিমানত অকণমান মানুহ সকামত যদি কেইবাজনো লগ লাগি দিয়ে তেতিয়াহ'লে অকণমান খোলা আৰু বেছি হয় আমাৰ এতিয়া যিহেতু অকলে আমাৰ দেউতা অকলে দিছোঁ সেইকাৰণে সেই 8খনে খোলা ইমানখিনিয়ে দেখালোঁ আজিলৈ যিহেতু সামৰিছোঁ